পোনপ্ৰথমে মই ক্ষমা বিচাৰিছোঁ। মানসিক অসুবিধাৰ কাৰণে হিৰোইনী লোৱা গৈছে। ইয়াত যাতে কোনেও ভুল ভাবি নলয়। ঋতু আৰু আয়ন আটাইতকৈ ভাল পোৱা গাঁওখনেই হ'ল নগৰবাৰী। এই নগৰবাৰীতে ঋতু আৰু আয়নৰ প্ৰেম কাহিনী আৰম্ভ হৈছে। সুখ দুখৰ মাজেৰে আজি আমি লৈ আহিছোঁ মামা ভাগিন পাৰ্ট 2। দাদা ভাড়া কিমান? 20 টকা মাইনা। 20 টকা? মই তোমাক 50 টকা দিম। কিয় মাইনা? তুমি শাৰীৰিক অসুস্থ হৈও গাড়ীখন চলাই ভাত খাই আছা। এইবোৰ বহুত দীঘলীয়া কাহিনী মাইনা, তুমি উঠা, মই কৈ আছো। কাহিনী কবি নেকি অলপমান? শুনা পিছে। মনতে আজি মোৰ কিহৰণ জাগে, এমুঠি সপোনে গোটেই উদা মাৰে। তুমিও বহিলাহি মোৰে কাষতে, কিনো কওঁ আজি মই তোমাক নোকোৱাকে। মলি উভতি আহে জাগে মায়াবী আশা। তোমাৰ হাতে যে মই বিলীন হম, তুমি জানানে নাজানা? তোমাৰ সপোনতে যে মই বিলীন হম, তুমি বুজানে নুবুজা? দুকুদাকৈ বাজি অহা মৰম চেনেহিও তুমি মোৰে হাতত। ৰাতি ৰাতি মোৰে গাৰু শিতান কোমলকৈ আঙুলি কোমল পৰ। মলি উভতি আহে জাগে মায়াবী আশা। তোমাৰ হাতে যে মই বিলীন হম, তুমি জানানে নাজানা? তোমাৰ সপোনতে যে মই বিলীন হম, তুমি বুজানে নুবুজা? তোৰ মা আৰু মই বহুত দিন ফুৰিব যোৱা নাই। হয় নেকি? 6 মাহ মানৰ কাৰণে যাম। সৰুতে গৈছিলো মা দেউতা থাকোঁতে। ইমান দিন? একো নাই, বহুত দিন হ'ল যোৱাই নাই। হা কোন ক'ত যা ভাত আঞ্জা ইউটিউবত চাই কৰিবি। মা মই যাওঁ, মোৰ ভাড়া আছে। আজি ঋতু ঘৰৰ পৰা আহোঁ নেকি? তোমাক বলীয়া কুকুৰে কামুৰিছে নেকি? সৰু ভুল এটাৰ কাৰণে মোৰ ছোৱালী ধ্বংস হৈছে।
তোক আজিকালি মুখখন বহুত বেছি চলা হৈছে আঁতৰি যা মা ব'লা মামা ব'লা মা লগন দি মই এদিনো থাকিব নোৱাৰো তোমাক এৰি ছমাহ কেনেকৈ থাকিম বুজিছো তুমি কিহৰ বাবে কান্দিছা একো নাই দিয়া ভিডিঅ' কল কৰি শিকাই দিম হ'বনে এইটো তুমি নাকান্দিবা টকা পইচা লাগিলে ফোন কৰি দিবা এতিয়া মই আহোঁ হা মই হেল্পাৰ হিচাপে যাব পাৰিলো হয় নালাগে মামা তুমি যাব নালাগে কি হেল্পাৰ হিচাপত যাবা মামা তুমি বেগ মোনা ডাঙাকে সৰু সুৰা হেল্প বেগে তোক দাঙিব নে তই বেগক দাঙিবি তই এইকেইটা দিন সোনকালে ঘৰত আহিবি মা তোমাৰ কিবা হৈছে নেকি ঘৰত অকলে আছো আয়ান নাই মামাহঁতক থবা গৈছে কি কৰিম বুলি বিচাৰিছে আপুনি তই যা তাইক লৈ আহ সেইদিনা সি বৰ ফুটনিতে লৈ গৈছিল তাইক নোপোৱা বেদনাত মোক খুলি খুলি খাইছে সেইদিনা তাৰ সময় আছিল এতিয়া মোৰ সময় মোৰ একে কষ্ট সি ভুগিব লাগিব শুন লেঙেৰা পৰা সাৱধান হবি তই বেইমান আছে জন্মগত সি এখন ভৰিয়ে লেঙেৰা আৰু এইখন এবাৰ মই কৰিম ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ তোমাৰ মাৰ গা বেয়া তোমাৰ খেল এবাৰ জমিব নাই তই থাকিবি নাই মই থাকিম মা মা তই মোক কিয় মিছা মাতিলি মা একো হোৱা নাই বুলি তোৰ এয়া কেনেকুৱা হৈছে মা মাজনী ইয়ালৈকে আহিলে বুদ্ধি কৰি মাতিছে তোমাক মদেহিলৈকে বিয়া দিম তোমাৰ লাইফ ধ্বংস হৈ যাব হেনো মাতি এতিয়াই গুচি যা হেল্ল' আয়ান তই ক'ত আছা দেউতাই মোক বুদ্ধি কৰি লৈ আহিল কি মোক সোনকালে লৈ যোৱা ৰবা মই গৈ আছো ঠিক আছে হৈ যাব মেম মই যাব নোৱাৰিম আপোনালোক নামি দিয়ক পইচা দিছো আমি কিয় নামিম গাড়ীৰ পৰা পইচা এইটো লোৱা প্ৰেমতকৈ পইচা ডাঙৰ নহয় প্লিজ বেটা প্ৰেম পাগল আমি সুখৰ সংকাৰ কৰিম গুৱাহাটীত ভাল ডক্তৰ এটা বহে তালৈ লৈ যাম তোমাক
কোৱা মামা ঋতুক লৈ গ'ল। কি কি কোৱা কোনে দেউতাকে। হয় নেকি তুমি আহাচোন। ঠিক আছে ঠিক আছে ঋতু অ ঋতু 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 হেল্ল' আয়ন ক'ত আছে চাগে ঘৰতে আছে। ঋতু ক'ত আছে ক'ত থাকিব আৰু ঘৰতে থাকিব। তই একো নাজান লেঙেৰা তই একো নাজান ঋতুক লৈ গ'ল চেক ফৰিদে পুৰণি গুদাম ক'ত আছে মোক ক। লাগে যদি তই মোৰ পুৰণি গুদামত আহি যা, তাতে পাবি তই মোক। দলংখন পাৰ হৈ কিনে তুমি বাওঁফালে চাবা যে সেইটোৱেই চেক কৰিডৰ গুদাম। জলদি যোৱা ঋতু 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 লৈ গ'ল মামা। তেইছ বছৰ প্ৰেমৰ শক্তি তই ধূলিৰ লগত উৰাই দিলি, কিন্তু মই ধূলি নহয় বতাহৰ লগত উৰি ফুৰিবলৈ। তই কি চাই আছ? লাজ পাইছ? তই কি বুজিবি? প্ৰেমত পৰি চাবি এবাৰ। তোক প্ৰেমত পৰিয়ে কিনিছিলোঁ মই। একো নাই, তই দুখ নকৰিবি। অহা জনমত নতুন দিনত আকৌ লগ পাম। ভালকৈ থাকিবি। তই কিয় ইমান অধৈৰ্য হৈছ? তাই আহিব নহয়। কিয় এনেকুৱা কৰিলে? তাইৰ আগতে মোক মাৰি থাকিলা আৰু তাই চাই থাকিলা। তই নিজে অলপ শান্ত হচোন। নিজেতো শান্ত হ'মেই মামা, কিন্তু মনটো কেনেকৈ শান্ত কৰিম? মোক অলপ অকলে থাকিব দিয়াচোন মামা। দিয়া পিছে তুমি যি মনে ভাবা তাকে কৰা আৰু মই যাওঁ। ধুপি ধুপি তৰালি ফুৰা ঐ উঠ, কি আছে তোৰ ক? মামা হেল্ল' আয়ান তই ক'ত আছা? দেউতাই মোক বুদ্ধি কৰি লৈ আহিল। কি? মোক সোনকালে লৈ যোৱা। ৰবা মই গৈ আছো। আগৰ ওপৰত শুইছেহি, চুনামি দেখা নাই, যিহে চুনামি দেখিব, চাবি বাদ দিয়া। চিঠি দি মৰম আদান প্ৰদান ঐ, চুনামি আহিছে, ওলাই আহ। মাজনী তই গুচি যোৱা। মা, তোমাক মই এই অৱস্থাত কেনেকৈ এৰি থৈ যাম? মোৰতো বাদ দিয়া, তোমাৰ জীৱন আৰু সন্তানটোৰ কথা ভাবা। যাওঁ মা।
ভুল মোৰ আছিল। টকাৰ সম্পত্তি অহংকাৰ কৰি মোক ৰাখিছিল। তাই জীৱনৰ সিদ্ধান্ত তাই নিজে লৈছিল। তাই গমেই পোৱা নাই মই এতিয়ালৈ যে জীয়াই আছো। তাইৰ সকলো পৰিকল্পনা মই ধ্বংস কৰি দিম। সি আহিব তাক নিবৰ কাৰণে মাত্ৰ এটাই ৰিজাল্ট লাগে। ভালপোৱা ছোৱালীজনী বহুত আঘাত দিয়ে। বহুত চেষ্টা কৰিলো। আইনৰ প্ৰতি ঋতুৰ ভালপোৱা কেতিয়াও কমাব নোৱাৰিলো। দিয়া মানুহ মাত্ৰাই ভুল হয় আৰু ঐ তই গুণ্ডাৰ স্বভাৱটো এৰিবি। তোক এনে ভাল মানুহে নাখায়, মোৰ দৰে আধতুৱা মানুহে তোক খায়। ৰচোন মা মোক চাবলৈ দিয়া। ডাঙৰ হৈ মা মই তোমাক এনেকুৱা ঘৰত লাচিতে দেশৰ কাৰণে মুমিয়েকৰ গলে কাটি দিছিল আৰু ভাগিন মই তোমাৰ কাৰণে সকলো পাহৰি যাম। লাগিলেই মই বিয়ে নাপাতো আৰু ভাগিন মই তোমাক ডাঙৰ মানুহ কৰিহে আশায়। দাদা আপোনাৰ কাহিনীটো শুনি বেয়াই লাগিল। লওক 100 টকা লওক আপুনি।